হেল্ল' এভৰিৱান, মই জয়শ্ৰী বৰুৱাকৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভালে। আৰু আজি আমি যাবলৈ ওলাইছোঁ মৰাণ, আমাৰ বিয়া ওলাইছে। এয়া আমি পাই গ'লোহি মৰাণ। এখন সোমাম চিয়ামুলত। এইফালে চুমি, এইফালে মা, বেটা আৰু তাকে ফুচকা খাইছে। লolu 780 আছিলে। এয়া আমাৰ মায়ে বিল পে' কৰি আছে, হ'লগৈ আৰু। এয়া আৰু এখন দোকানত সোমালোহি। বেটিক ইয়াতে অলপ বহাই দিছোঁ, যিহেতু উঠনিৰ পৰা লৈ আছোঁ, আমনি পাইছে তাই, সেইকাৰণে। এয়া আমাৰ ইয়াত বজাৰ কৰি হৈ গ'ল আৰু 5,000 ওপৰ হ'ল, সেইকাৰণে আমাক কুপন চাব ক'লে আৰু আমি মেখেলা চাদৰ পাইছোঁ। আমাৰ মেখেলা চাদৰ আহি গ'ল। আপোনালোকে আহিব পাৰিব শ্যাম ক্লথছৰ ওচৰতে। কি নাম যে দোকানখনৰ? অঁ, থেংক ইউ।
আহিছোঁ বাই বাই। কাপোৰ চাপোৰ লৈ এতিয়া গহনা চাবলৈ আহিলোঁ। এয়া মাহঁতি চাই আছে। ভাল লাগিছে এডাল। ভাল লাগিছে এডাল। কি এয়া এতিয়া বেটিৰ কাৰণে কিবা এটা চাওঁ বুলি সোমাইছোঁ। খুৰীয়েকক আনিব যাওঁতে পিন্ধিবলৈ। আগৰখনত বেটি চাইজৰ কাপোৰ নাপালোঁ, সেইকাৰণে ইয়াত সোমাইছোঁহি আকৌ। এয়া লৈ ল'লোঁ বেটিৰ ফ্ৰক দুটা, বিয়াত দেখিব আপোনালোকে। মৰাণলৈ আহিছোঁ যেতিয়া স্মাৰ্ট বজাৰত এপাক সোমাই যাওঁ বুলি ভাবিলোঁ। বজাৰ কৰি কৰি ইমান দেৰি হৈ গ'ল, 8টা বাজিলেগৈ। এতিয়া আমি ইয়াতে কিবা এটা খাই লওঁ বুলি সোমাইছোঁ, কাৰেং ধাবা। চাইছা বেটা। এয়া আমাৰ খানা আহি গ'ল। কৰ্ণেলে ৰুটি খাইছে, আমি ভাত, চিকেন। এয়া পান এখন খাই এতিয়া ঘৰলৈ যাব ওলাইছোঁ।